নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসামজিকে ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আসাম গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, সংগীত নাটক একাডেমী ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নতুন দিল্লী। নতুন দিল্লীত সংগীত নাটক একাডেমী অৱস্থিত। নেক্সট কুৱেশ্যন, বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গৌতম বুদ্ধ। গৌতম বুদ্ধ হৈছে বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, বিশ্বৰ সৰ্বাধিক নদী থকা দেশখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বাংলাদেশ। বাংলাদেশ হৈছে বিশ্বৰ সৰ্বাধিক নদী থকা দেশ। নেক্সট কুৱেশ্যন, কোনবিধ এচিডে গাখীৰ দৈ হোৱাত সহায় কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, লেক্টিক এচিড। লেক্টিক এচিডে গাখীৰক দৈ হোৱাত সহায় কৰে। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জেনেভা। জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া কোনটো বেংকৰ পুৰণি নাম? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাৰতীয় ষ্টেট বেংক। ভাৰতীয় ষ্টেট বেংকৰ পুৰণি নাম হৈছে ইম্পেৰিয়েল বেংক। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অৰ্চবৰ্ণ ষ্টিম। নেক্সট কুৱেশ্যন, পঞ্চতীৰ্থ বুলি ক'লে অসমৰ কোনখন ঠাইক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হাজো। হাজোক পঞ্চতীৰ্থ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কেতিয়াৰ পৰা ছিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্যত পৰিণত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1975 চনত। নেক্সট কুৱেশ্যন, নাছিকৰ কোনখন নদীৰ পাৰত কুম্ভমেলা আয়োজন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গোদাবৰী। গোদাবৰী নদীৰ পাৰত কুম্ভমেলা আয়োজন কৰা হয়। নেক্সট কুৱেশ্যন, দ্বি-শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মিথালী ৰাজ। মিথালী ৰাজ হৈছে দ্বি-শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ মহিলা। নেক্সট কুৱেশ্যন, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, উত্তৰাখণ্ড। উত্তৰাখণ্ডত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেটাৰ আম্পায়াৰ কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, অঞ্জলি ৰাজগোপাল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লেপেটকাটা। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সাহিত্য। সাহিত্যৰ ক্ষেত্ৰত জ্ঞানদীপ বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, নয়নমণি শইকীয়া কোনটো খেলৰ লগত জড়িত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, লন টেনিছ। লন টেনিছৰ সৈতে নয়নমণি শইকীয়া জড়িত। নেক্সট কুৱেশ্যন, কমনৱেলথ গেমছ 2022ত নয়নমণি শইকীয়াই কি পদক লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, সোণৰ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰথম শীতকালীন অলিম্পিক কেতিয়া অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1924 চনত। নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1526 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1556 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, 1761 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, বশিষ্ঠ আশ্ৰম কোনখন পাহাৰত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, সন্ধ্যাচল পাহাৰ। সন্ধ্যাচল পাহাৰৰ ওপৰত বশিষ্ঠ আশ্ৰম অৱস্থিত। নেক্সট কুৱেশ্যন, সংবিধান প্ৰস্তুত কৰা প্ৰথম দেশখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথম সংবিধান প্ৰস্তুত কৰিছিল। নেক্সট কুৱেশ্যন, হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান সংখ্যক মুখ্যমন্ত্ৰী? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 15তম।